নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাবলৈ পাব দুটামান আচৰিতজনক প্ৰেংক ভিডিঅ'। তো আহক বন্ধুসকল, আমি অলপ পলম নকৰাকৈ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মনৰে কল্পনা যে কাকো আনা মোৰ প্ৰেমৰে। এখন স্কুলত শ্ৰেণীকক্ষত পঢ়াবলৈ এখনৰ ওপৰত আন এখন বোৰ্ড লাগি আছে, যাক ওপৰৰ পৰা তললৈ শ্লাইড কৰিবও পাৰি। কিন্তু শিক্ষকগৰাকীৰ লগত প্ৰেংক কৰিবলৈ শ্ৰেণীকক্ষৰ ল'ৰা ছোৱালীসকলে বোৰ্ডখনৰ ব্যৱহাৰ কিদৰে কৰিলে জানিবলৈ চাওঁ আহক আমাৰ ভিডিঅ'টো। তো বন্ধুসকল, বোৰ্ডখনৰ এই অৱস্থা দেখি আমাৰ শিক্ষক মহোদয় হয়তো গুজৰি উঠিছিল, যদিও শ্ৰেণীকক্ষৰ ছাত্ৰ ছাত্ৰীসকল মানে আমাৰ বন্ধুসকলে যে হাঁহিবলৈ একদমেই বন্ধ কৰা নাছিল। এই প্ৰেংকটো কোনো ইউটিউবাৰে নহয়, এইটো এটা টিভি শ্ব'য়ে কৰিছিল, যিটো পগলামী প্ৰেংকৰ ভিতৰত আটাইতকৈ বেষ্ট প্ৰেংক আছিল। ইয়াত এজন এক্টৰক টিভি শ্ব'ত মাতিছিল, আৰু যেতিয়া তেওঁ বাছেৰে ভ্ৰমণ কৰি গৈ আছিল, সেই বাছখনত উগ্ৰপন্থীৰ দলে ডকাইত কৰাৰ প্ৰেংক কৰিছিল। বাছখনৰ ভিতৰত থকা সকলোৱে এইটো প্ৰেংক বুলি জানিছিল, কিন্তু আমাৰ বছেহে এই কথা গম পোৱা নাছিল। আচলতে কি হৈছিল তেওঁৰ লগত, চাওঁ আহক ভিডিঅ'টো। এই পৰিস্থিতিৰ পিছত এইজন এক্টৰৰ পেনটো সম্পূৰ্ণৰূপে তিতি পৰিছিল। পেনটো কিয় তিতিল আপুনি হয়তো বুজি পাইছেই। শিক্ষকক অশান্তি নকৰাকেও আমি হয়তো তেওঁলোকৰ লগত ধেমালি কৰিব পাৰোঁ। এই কথাটো এইজন গায়ক ছাত্ৰৰ পৰা আমি হয়তো ভালকৈ শিকিব পাৰিম। শ্ৰেণীকক্ষত হঠাৎ ছাত্ৰজনৰ কি গান গাব মন গ'ল, শুনো আহকচোন। पढ़ाने की जिद ना करो, खुद ही सोचो जरा क्यों ना रोके तुम्हें, खुद ही सोचो जरा क्यों ना रोके तुम्हें, जान जाती है जब मार कर उठाते हो तुम, जान जाती है जब मार कर उठाते हो तुम, तुमको अपनी कसम ज़ैनब मैडम। এইজন বিদেশী শিক্ষকৰ খংটো আকৌ সদায় চুলিৰ আগতেই থাকে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে তেওঁ খঙক পানী পানী কৰিবলৈ কি কৰিছিল চাওঁ আহা। उम्र सारी তো বন্ধুসকল, আমাৰ এই খঙাল ছাৰৰ এই অৱস্থাটো কেনেকুৱা লাগিল? যদি ভাল লাগিল
নিশ্চয় মোৰ ভিডিঅ'টোক লাইক কৰিবা। বন্ধুসকল, বহু ওপৰৰ পৰা জাপ মৰাটো সঁচাকৈ বৰ ভয় লগা হয়। এই অৱস্থাত জাপ মৰা ল'ৰাজনক তেওঁৰ বন্ধুসকলে কেনেকৈ আৰু ভয়ানক অৱস্থা কৰি পেলাইছিল চাওঁ আহক। এই ল'ৰাজনে জাপ মৰাৰ লগে লগে তেওঁলৈ এটা নকলি ৰছী দলিয়ালে, যাৰ ফলত জাপ মৰা ল'ৰাজনে ভাবিছিল যে তেওঁ আজি স্বৰ্গযাত্ৰা নিশ্চিত। কিন্তু সম্পূৰ্ণ তললৈ যোৱাৰ পিছত সি গম পাইছিল যে এইটো এটা প্ৰেংক আছিল। কিন্তু বন্ধুসকল, এনেকুৱা ধৰণৰ প্ৰেংক তোমালোকে ভুলতো নকৰিবা, কাৰণ যদি তেওঁ ওপৰতে হাৰ্ট ফেইল হ'ল হয় তেতিয়াহ'লে কি হ'ল হয় তোমালোকে এবাৰ ভাবি চাবা। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।